নমস্কাৰ বহাগী ধাৰাবাহিকৰ আজি নিশা আহিবলগীয়া 227 নম্বৰ এপিছডৰ প্ৰমো ইতিমধ্যে মুকলি হৈছে। যোৱা খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল যে পৰিয়ে সুশীলৰ ঘৰ এৰি যাবলৈ ওলাইছিল। আজি খণ্ডত আপোনালোকে দেখা পাব নীলমৰ মাকে স্বৰ্ণালীৰ দেউতাকলৈ ফোন কৰিব আৰু ক'ব মই আজি গৈ আছোঁ, আপোনালোক আজি ঘৰত থাকিব আৰু নীলমৰ মাক স্বৰ্ণালীৰ ঘৰলৈ বুলি যাব। আনহাতে স্বৰ্ণালীৰ দেউতাকে মাকক ক'ব মাজুমা যদি বিয়াই নহ'লহেঁতেন গোটেই জীৱনটো কান্দি কটাব লগা হ'লহেঁতেন। আনফালে পৰি ঘৰ এৰি যাবলৈ ঘৰৰ পৰা ওলাই আহে আৰু সুশীলক কয় মই আজি আপোনাৰ জীৱনৰ পৰা আঁতৰি গ'লেও কেৱল শাৰীৰিকভাৱেহে আঁতৰি যাম। তেতিয়া সুশীলৰ মাকে পৰিয়ে ঘৰ এৰি যাবলৈ লোৱাত কান্দি কান্দি পৰিক ক'ব থাকি যোৱা পৰিমাজনী, এই বুলি বহুতবাৰ অনুৰোধ কৰা আপোনালোকে আজি খণ্ডত দেখা পাব। আজি নিশা 9:30 বজাত আৰু পুনৰ সম্প্ৰচাৰ নিশা 11 বজাত আহিবলগীয়া বহাগী ধাৰাবাহিকখন চাবলৈ নাপাহৰিব। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।